মূল টপিক হ'ব যে পুখুৰী কেনেকৈ চাফ চিকুণ কৰিব লাগে। পুখুৰীৰ পৰিৱেশ যদি ভাল নহয় তেতিয়াহ'লে মাছৰ প্ৰডাকশ্যন ইমান ভাল নহয়। মাছ য'ত নেকি 1 লাখ মাছ প্ৰডাকশ্যন হ'ব লাগে তাত আপোনাৰ 5,000 10,000 মাছৰ প্ৰডাকশ্যন হয়। কিমান ডাঙৰ ডাঙৰ হৈছে মানে 1 বছৰ হৈ গ'ল এইবিলাক শামুকৰ বয়স। ব্লেক কাপ মাছক আমি শামুকবিলাক দিম, এইবিলাক শামুক আমি চেপি নিদিওঁ মানে ভাঙি নিদিওঁ, এনে ডাইৰেক্ট পুখুৰীত পেলাই দিম। পুখুৰীত পেলাই দিলেই ব্লেক কাপ মাছে পুখুৰীৰ পৰিৱেশ যদি ভাল নহয় তেতিয়াহ'লে মাছৰ প্ৰডাকশ্যন ইমান ভাল নহয়। মাছ য'ত নেকি 1 লাখ মাছ প্ৰডাকশ্যন হ'ব লাগে তাত আপোনাৰ 5,000 10,000 মাছৰ প্ৰডাকশ্যন হয়। সেইকাৰণে পুখুৰীখন আগতে প্ৰস্তুত কৰি ল'ব লাগে। কেনেকৈ পুখুৰীবিলাক ৰেডি কৰা হয় আমি সেইখিনি এইখন ভিডিঅ'ত আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। এইসমূহ জংঘল হৈ আছিলে, এই জংঘলসমূহ গোটেইখিনি চাফা কৰা হৈছে আৰু আছেই। এইবিলাক গোটেইখিনি ধুনীয়াকৈ চাফা কৰিব লাগিব, চাফ চিকুণ কৰিব লাগিব আৰু পুখুৰীত আপোনাৰ নেটিং কৰিব লাগিব। যিহেতু আমি এইখন পুখুৰী সিঁচিব নোৱাৰোঁ, সিঁচিব নোৱাৰাৰ কাৰণে পুখুৰীখন ভালকৈ নেটিং কৰিব লাগিব। 4-5 বাৰমান আমি নেটিং কৰিম, তাতে চূণ দিম, পটাছ দিম, নিমখ দিম, যিমানখিনি বস্তু দিব লাগে গোটেইখিনি দিম। দিয়াৰ পিছত পুখুৰীখন প্ৰস্তুত হ'ব। আৰু পুখুৰীত নেটিং কৰাৰ মূল কাৰণ হৈছে পুখুৰীত আপোনাৰ বহুত ধৰণৰ বেক্টেৰিয়া থাকে, বহুত ধৰণৰ পোক পৰুৱা থাকে। সেইবিলাকতো গেছ টেবলেট দিলে আপোনাৰ মৰি যাব। কিন্তু আৰু এটা বস্তু আছে, সেই আপোনাৰ শামুক বা ঝিনুক এইবিলাক কিন্তু নমৰে। শামুক কিন্তু নমৰে। শামুক নমৰাৰ কাৰণে কিন্তু আমি নেটিং ভালকৈ কৰিব লাগিব। 4-5 বাৰমান যদি আমি এনেকৈ নেটিং কৰোঁ, নেটত আপোনাৰ বহুত শামুক উঠি আহিব। হয়তো আপোনাৰ 70% মানে 80% শামুক উঠি যাব। হয় 10% 20% শামুক হয়তো থাকিব পাৰে পুখুৰীত, বাকীখিনি নেটত আহি যায়। কেনেকুৱা ধৰণৰ শামুকৰ প্ৰডাকশ্যন হৈছে এই পুখুৰীত, মানে 1 বছৰত কিমান শামুক হৈছে এইখন পুখুৰীত আপোনালোকে দেখা পাব। আৰু এই শামুক যদি পুখুৰীত থাকে তেতিয়াহ'লে মাছৰ কাৰণে আমি খাদ্য দিওঁ, কিন্তু খাদ্যবিলাক মাছে খাব নোৱাৰে। এই শামুকে মাছৰ খাদ্যবিলাক ভগাই খায়। শামুকে এটা অসুবিধা কৰে, অক্সিজেন মাছৰ যিটো অক্সিজেন হয়, অক্সিজেনটো শামুকে ভাগ লয়। মানে শামুকৰোতো অক্সিজেন লাগে। আৰু শামুক যেতিয়া নেকি মাটিত খোজ কাঢ়ে, তাৰ শামুকৰ মুখৰ পৰা এটা লালাৰ নিচিনা ওলায়। এই লালাটো যদি পুখুৰীত বেছিকৈ হয় তেতিয়াহ'লে মাছে কিন্তু খাদ্য নাখায়, মাটিত যাব নোৱাৰে। এই লালাটো কিন্তু মাছে সহ্য কৰিব নোৱাৰে। সেইটো কাৰণে শামুক যাতে পুখুৰীত নাথাকে, যাতে আপোনালোকে যেনেকৈ পাৰে পুখুৰী যদি সিঁচিব পাৰে সিঁচি পেলাই শামুকবিলাক চাফা কৰি ল'ব। কিন্তু আমাৰ এইখন পুখুৰী সিঁচিব নোৱাৰোঁ। গোটেই পুখুৰীত কিন্তু বালি আছে, তলত কিন্তু বালি। নদীত যেনেকৈ নেকি বালি থাকে, এইখন পুখুৰীত তেনেকৈ বালি আছে। এইখন বুলি নহয়, এই জেগা মানে এই এৰিয়াটো দেখা পাইছে, গোটেই এৰিয়াত মানে পুখুৰীত চব বালি আছে। পুখুৰী নিজে নিজে পানী কমিব আৰু নিজে নিজে পানী বাঢ়িব। বৰষুণ পৰিলে পানী বাঢ়িব, মানে বাৰিষা ছিজন আহিলে পানী তলফালৰ পৰা উঠিব, বৰষুণত বাঢ়িব আৰু লাহে লাহে নিজে নিজে কমিব। কিন্তু আমি সিঁচিব নোৱাৰোঁ। সেইটো কাৰণে আমি এনেকৈ চাফা কৰিম, কৰি পেলাই মাছ প্ৰডাকশ্যন কৰিম। জালখন চপোৱা হৈছে, শামুক কেনেকৈ ওলাইছে চাওক, কিমানখিনি যে শামুক আছে। আৰু এইটো পুখুৰীৰ পৰা কমচে কম আৰু 1-2 কুইণ্টেলমান শামুক ওলাব। এই শামুকবিলাক উঠাব লাগিব, তেতিয়াহে মাছৰ পোনা প্ৰডাকশ্যন বেছিকৈ হ'ব। আৰু শামুক যেতিয়া নেকি উঠি থাকে তেনেকৈ আমিও নেটিং কৰি থাকিম আৰু 4-5 বাৰমান কৰিম। কৰাৰ পিছত শামুক নাইকিয়া হৈ যাব। আপোনালোকৰ যদি শিঙি বা মাগুৰ বা আপোনাৰ পাভ মাছৰ পোনা বা শিঙৰা মাছৰ পোনা, এইসমূহ লোকেল মাছৰ পোনা যদি আপোনাৰ দৰকাৰ আছে বা মাছ পুহিবলৈ ভাবিছে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ আছাম ফিছ হেচাৰী হয়। আমাৰ হেচাৰীখনৰ ঠিকনা হৈছে গাঁও শিলপুখুৰী, থানা মিকিৰবিটা, ডিষ্ট্ৰিক্ট মৰিগাঁও, অসম। বৰ্তমান সময়ত আমাৰ ব্ৰিডিং চালু হৈ গৈছে। স্ক্ৰীণত ফোন নম্বৰ দিয়া হৈছে, এই নম্বৰত যোগাযোগ কৰিব। যোগাযোগ কৰি পেলাই মাছৰ পোনা লৈ যাব পাৰিব। আৰু মাছৰ পোনাবিলাক কম মূল্যতেই মাছৰ পোনা পাব। কাৱৈ মাছৰ পোনা 1 টকা পিছত পাব। আৰু শিঙি মাছৰ পোনা 1.5 টকা 2 টকা মানে তেনেকুৱা দামতেই পাই যাব। আৰু শিঙৰা মাছৰ পোনা 2 টকা 2.5 টকা
তেনেকুৱা হিচাপতে পাই যাব। আৰু পাভ মাছৰ পোনা 2 টকা, 2.5 টকা, 3 টকা, মানে মাছৰ চাইজৰ ওপৰত ডিপেণ্ড কৰে। সেই চাইজ হিচাপত আপুনি মাছৰ পোনাৰ দাম দিব লাগিব। শামুকবিলাক কিমান ডাঙৰ হৈ গৈছে, মানে এটা এটা শামুক প্ৰায় ডাঙৰ হৈছে বহুত। এইবিলাক শামুক আমি এতিয়া নি পেলাই মাছক খুৱাম, মানে ব্লেক কাপ মাছক আমি শামুকবিলাক দিম। এইবিলাক শামুক আমি চেপি নিদিওঁ, মানে ভাঙি নিদিওঁ, এনেই ডাইৰেক্ট পুখুৰীত পেলাই দিম। পুখুৰীত পেলাই দিলেই ব্লেক কাপ মাছে খাই পেলাব। শামুক খালে যিমানখিনি ডাঙৰ হ'ব, কিন্তু দানা খাই ইমানখিনি ডাঙৰ নহয়। এই এটা পুখুৰীত আমি ব্লেক কাপ ৰাখিছোঁ, এই পুখুৰীত আমি শামুকবিলাক পেলাই দিওঁ। শামুক ধুনীয়াকৈ সিহঁতে খাই চাফা কৰি দিয়ে। শামুক এটা জাতি, এইটো আমাৰ উপকাৰৰ কাৰণে বনাইছে। শামুক ঘৰলৈ লৈ আহিছে, এতিয়া পুখুৰীত পেলাই আছে এইবিলাক শামুক। আমাৰ এই আজিৰ ভিডিঅ'খন যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ সকলোখিনি কৰি ৰাখিব।